Hello everyone, welcome back to the vlog. Jump. আমি এতিয়া যাব ওলাইছো ডিব্ৰুগড় কাৰণ হৰুটো গা ভাল নাই বুলি মই কৈছিলো তাক এবাৰ চেকআপ কৰাই লোৱাটো ভাল আৰু অহা কাইলৈৰ পৰা তাৰ এক্সাম ষ্টাৰ্ট কাইলৈ এছএমএছ আছে সো সেইকাৰণে ভাবিছো এবাৰ মানে তাৰ চেকআপটো কৰাই দিও তেতিয়া টেনচন নাই আৰু নহলে এক্সামৰ মাজত যদি তাৰ গা বেয়া হৈ গ'লে আকৌ ভয়ো লাগে সো এইকেইদিন যাতে একো নহওক তাৰ আগতে মই আজি এবাৰ ডক্টৰ চেকআপ এটা কৰাই লৈ আহোঁ এহেঁত দুটাই কি হিচাপ কৰি আছে নাজানো আৰু ডক্টৰৰ কাৰণে ৰখি আছোঁ আৰু পজিটিভ ৱেইট কৰি আছোঁ আমাৰ এপইণ্টমেণ্ট 3rd নম্বৰ চ' ফাইনেলি ডক্টৰক দেখুওৱা হৈ গ'ল এতিয়া দিছে টেষ্ট কৰাবলৈ আৰু এসোপামান টেষ্ট দিছে ব্লাড টেষ্ট দিছে তাৰপিছত আকৌ আল্ট্ৰাচাউণ্ড কৰাব দিছে চ' ফাৰ্ষ্ট তাৰ আগতে টেষ্টখিনি কৰাই ল'ব এইফালে চাইছে একো নহয় তুমি গমেই নোপোৱা দাদা এখন সেইদিনাখন তেনেকৈ লৈছিলে এটা ইউৰিন টেষ্ট হেভি খায় গৰম আছে কিন্তু হা সো ফাইনেলি হৈ গ'ল আমাৰ সব টেষ্ট কৰালো কিন্তু ৰিপৰ্টটো মানে দিবলৈ আৰু দুদিনমান লাগিব কালচাৰ টেষ্ট দিছিলে সেইটো 8 তাৰিখে দিম বুলি কৈছে আৰু এইসোপা দেখিছে নহয় এগালমান দৰৱ দিছে সেইখিনি দৰৱ খুৱাব লাগিব ৰিপৰ্ট অহাৰ পিছতে গম পাম তাৰ কি হৈছে চ' তাক এতিয়া অকণমান মই হৰলিক্স অকণমান লৈ আহিছিলোঁ ঘৰৰ পৰা বনাই সেই হৰলিক্স অকণ দিছোঁ খালী পেটত আছিলে এতিয়া কৈছে সি ডমিন'জ পিজ্জা খাম বুলি এতিয়া যাওঁ আমি ডমিন'জ পিজ্জা খোৱা হৈ গ'ল আৰু মই ঘৰৰ কাৰণে পেকিঙো লৈ লৈছোঁ চ' এতিয়া গৈ আছোঁ ঘৰ সব কাম হৈ গ'ল এতিয়া গৈ আছোঁ ঘৰ আৰু ডাঙৰটোক থৈ আহিছোঁ সি কৈছে বোলে মোলৈও মা পিজ্জা লৈ আহিবা তালৈও পেকিং লৈ লৈছোঁ সেইকাৰণে ময়ো নাখালোঁ কেলৈ কি আপোনালোকে গম পায় মই ডাইটিঙত আছোঁ এহেঁতি মোক কৈ আছে কেলৈ নাই খোৱা বস্তু নাই এতিয়া মই একদম খাব নোৱাৰোঁ দুদিনমানৰ পিছত পূৰা খাম আৰু চিট মিল হিচাপে খাব পাৰিলোহেঁতেন কিন্তু আজি মোৰ না ছেটাৰডে না ছানডে চ' কালি হোৱাহেঁতেন মই খাই দিলোহেঁতেন তথাপিও যোৱাকালিও বাৰ্থডে পাৰ্টি গ'ল চ' সেইকাৰণে অকণমান নাই বোলো মুখখন চম্ভালিব লাগিব মই ড্ৰাইভ কৰি আছোঁ এতিয়া হৈ গ'ল এতিয়া গৈ আছোঁ ঘৰ পাই গ'লোহি দেই ঘৰ আৰু পাওঁতে এতিয়া সন্ধিয়া হৈ গ'ল 6:30 বাজিলে এতিয়া যাব লাগিব মই ফিল্ড মানে একো এক্সকিউজ নাই যিমান ভাগৰ লাগিলে মই যামেই কাৰণ মোৰ এতিয়া যিটো ৱেইট লছ জাৰ্ণিত আছোঁ চ' মই এদিনো মিছ কৰিব নোৱাৰোঁ অকল এদিন ৰেষ্ট আছে সেইটো ছানডে চ' ডাঙৰটোক দিওঁ খাবলৈ তাক পিজ্জা দি দিওঁ আৰু মই ৰেডি হৈ এতিয়া যাওঁ ফিল্ড চিকেন বলছ তুমি চিকেন বলছ খাবা নে কি খাবা অ'কে তুমিও খাবা বাৰু আৰু জিউকো দিবা অকণমান সি এইটো টেষ্ট কৰিব হেনো চাওঁচোন এইটো কি হয় এইটো কিবা নতুন আহিছে ইণ্ডি ফিউজন চিকেন পিজ্জা বুলি কয় নিউ আহিছে চ' এইটো টেষ্ট কৰিব লাগিব আজি ৱাও মজা এইটোৱে দেখিছিলোঁ ন নতুন আহিছে যোনটো চ' এতিয়া টেষ্ট কৰি চাম মই এতিয়া নাখাওঁ মইতো আজি খাব নোৱাৰোঁ তথাপিও এক পিচ হ'লেও মানে 1 বাইট টেষ্ট কৰি হ'ব লাগিব ৱাও চিকেন বল এইখিনিতো চিকেন বল এনেই মই কিনিব পাৰিলোহেঁতেন এনেই ইমান দাম লৈছে দেখিছেনে চিকেন বল দেখিলে নহয় অকল 5টা দিছে মই ভাবিছিলোঁ কেইবাটাও পাম বুলি তাতকৈ ভাল আছিলে মই মানে ফ্ৰ'জেন মিট বলছ আনাহেঁতেনে ভাল আছিলে কেইটামান ফ্ৰাই কৰি দিলোঁহেঁতেন সিহঁতক একো নাই বাৰু যি হওক ডমিন'জে আৰু ডমিন'জৰ টেষ্ট সমান কেতিয়াও হ'ব নোৱাৰে যেনেকৈ KFC টেষ্ট চবৰে নিজৰ নিজৰ টেষ্ট থাকে ওচৰত ডাঙৰটোৱে হাঁহি আছে মই ব্লগিং কৰি আছোঁ কাৰণে গম পাইছে চ' এতিয়া মই 1 বাইটটো নালাগে মই এক চিকুটো খাব নোৱাৰোঁ মই যাওঁ আহি পিনে এনেই আৰু ট্ৰিটমেণ্ট হিচাপে খাই দিম আৰু দেখিছেই নহয় এয়া হ'ল মোৰ ডাইট চ' মই যাওঁ প্ৰথমতে মই ৰেডি হৈ লওঁ ইয়াক দি লওঁ খাবলৈ আজি ফিল্ডলৈ অকলে আহিলোঁ কাৰণ তেওঁ বহুত ভাগৰ লাগিছে মই কৈছোঁ হ'ব দিয়া তুমি নালাগে মই যাওঁ অকলে আৰু ফিল্ডতো মানুহ খুব কম আছে আজি দেখা পাইছে মানে একদমেই নাই খুব বেছি 6-7টামান আছে নেকি মই বেছি দেৰি নকৰোঁ আজি পটাপট কৰি যাওঁগৈ আৰু আজি মোৰ ডাইট মানে কি মই অকল মিউজলি এবাটি খালোঁ গাখীৰ লগত আৰু চাহ একাপ খোৱা ৰাতিপুৱা সেয়াই
এতিয়া গৈ পিনে ভালকৈ খাব লাগিব ওটছ বা কিবা এতিয়া গৈ পাই পিনে মই ৰেচিপি এটা দিমগৈ বা আপোনালোকক মই কি ধৰণে ডাইট কৰি আছোঁ বা মই কেনেকৈ ডিনাৰ কৰিছোঁ বা কি কৰিছোঁ আপোনালোকেও সেইটো কৰিব পাৰিব যোনসকল ৱেইট লছ কৰিব চেষ্টা কৰি আছে চ' ব'লক তেন্তে আগে মই ৱাকিংটো কৰি লওঁ দুপাকমান দৌৰি দিম ভালকৈ তাৰপিছত ঘৰ যাম আৰু নাই দেখুৱা তোমাক সি পলাই ফুৰিছে ডাঙৰটো সি কৈছে জল্দি কাটা এতিয়াই ভিডিঅ' ক্লিপছটো কাটা যোনটো মই কৰিছোঁ সি মানে বেক চাইডে আহি গৈছিলে অকণমান তাকে মানে সি ভয় খাই আছে মই একো নহয় দেই কোনো নেদেখে তোক সেইকণ ওলালে একো নহয় আৰু এই জাষ্ট আহি পালোহি আহি পাই এতিয়া পানী চানী খালোঁ কিবা এটা খাওঁ ভাবিছোঁ মানে বইল এগ বা ওটছ কিবা এটা খাম তাৰপিছত মই নিজৰ ডিনাৰ ৰেডি কৰিম আৰু সৰুটো টিউশ্যনৰ পৰা আহিলে তাকো টিউশ্যন পঠিয়ালোঁ কেলেকি কাইলৈ তাৰ এক্সাম আছে চ' হাফ এন আৱাৰ হ'লেও কৰাইছোঁ সেইটো চ' যাওঁ মই ৰেচিপিটো দি আছোঁ বাৰু আপোনালোকক মই গাটো ধুই আহিলোঁ আগতে হৈ গ'ল দেই গা চা ধুই আৰু ব্লগিং কৰিবতো গম পাইছে নহয় এই চবফালে যিখিনি ঘূৰি আছে নহয় ইহঁত দুটা মানে মোক জোকাৰি থাকে মানে জোকাই থাকে মানে দেই আকৌ সেইটোও আপোনালোকে হাঁহিব নহ'লে অসমীয়া কিছুমান মানে অশুদ্ধ হৈ যায়গৈ মানে মোৰ তেওঁ হাঁহে মানে আগতে মই কওঁ আপোনালোকে দেখিছেনে একচুৱেলি তাৰপিছত মোক মায়ে কৈছে দেখিছে নহয় দেখা পাইছেনে এনেকৈ আৰু শিকায় আৰু মই চ' ঠিক আছে হ'ব দেই চ' শিকিছোঁ নাই বা অসমীয়া মই ভালকৈ ক'ব পাৰোঁ নাই সেইটো মোক কমেণ্ট ছেকশ্যনত জনাব দেই আৰু এতিয়া যাওক চিকেনটো বনাওঁগৈ চিকেন মানে আজি একদম মই ইজি প্ৰচেছ কৰোঁ অলৰেডি এতিয়া 8:30 বাজি গ'ল আৰু মই এনেকুৱাকৈ বনাম যাতে মানে বেটাইটোও খাব পাৰে আৰু সৰুটোকো পূৰা হেল্ডি খাব দিছে খানা মানে একদম নৰ্মেল খাব দিছে তাক ডাইট নহয় বাট হেল্ডি খানা খাব দিছে আৰু মানে জাংক ফুড একদম বন্ধ আজি সেইকাৰণে পিজ্জা খাই দিলে আৰু সি মানে লাষ্ট খুৱাই দিছোঁ কাইলৈৰ পৰা বন্ধ আৰু আজিৰ পৰাতো মেডিচিন ষ্টাৰ্ট হ'ব তাৰ 3 টাইম মেডিচিন খাব লাগিব সি চ' ব'লক মই তেন্তে চিকেনৰ ৰেচিপিটো সোনকালে দেখাই লওঁগৈ তাৰপিছত মই খাওঁ আৰু আজি বহুত ভোক লাগিছে মই ৰাতিপুৱা শুই উঠি অকল চাহ একাপ খালোঁ তাৰপিছত একোৱে খোৱা নাই ওলাই মেলি ৰেডি হ'লোঁ ৰেডি হৈ মেলি তেনেকেই যাবলগীয়া হ'ল তাৰপিছত আকৌ দুপৰীয়া মই লৈ গৈছিলোঁ লাঞ্চত মই বাহিৰত একো খোৱা নাই মিউজলি লৈ গৈছিলোঁ মিউজলি খালোঁ আৰু বইল এগ খালোঁ সিমানে তাৰপিছত ইভিনিং এতিয়া মানে মই ফ্ৰেছ হৈ পিনে মই চাহ একাপ খালোঁ আৰু ভাল লাগিছে এতিয়া চ' আজি মই বনাব লৈছোঁ লেমন পেপাৰ চিকেন আৰু এইটো একদম চিম্পল ৰেচিপি হয় যোনসকল মানে মেইনটেইন কৰি আছে বা ৱেইট লছ কৰিব বিচাৰিছে এইটো বেষ্ট হয় আৰু মই লৈছোঁ চিকেন ব্ৰেষ্ট ইয়াত আধা কেজিতকৈ অলপমান বেছি আছে আপোনালোকে যিকোনো চিকেন ল'ব পাৰে ব্ৰেষ্টৰ বদলে মানে লোকেল চিকেনো ল'ব পাৰে বা লেগ পিচো ল'ব পাৰে কিন্তু যিহেতু মই ডাইটিং কৰি আছোঁ চ' চিকেন ব্ৰেষ্ট হ'লে বেছি ভাল হয় এতিয়া মই ইয়াত দিম নিমখ সোৱাদ অনুসৰি নিমখ আপোনালোকে পিংক সল্ট ইউজ কৰিব কিন্তু মোৰ বেটাহাতি খাবৰ কাৰণে সেইকাৰণে মই আজি বগাই দিছোঁ নহ'লে মোৰ নিজৰ কাৰণে মই হিমালয়ান পিংক সল্ট ইউজ কৰোঁ এতিয়া মই লৈছোঁ 1 টিস্পুন জিঞ্জাৰ গাৰ্লিক পেষ্ট পূৰা ভৰ্তি কৰি আপোনালোকে কম বেছি কৰিব পাৰে যিমানটো খায় কিন্তু বেছি দিলে ভাল নালাগে সেইকাৰণে মই 1 চামুচে দিছোঁ এতিয়া দিম মই নেমু মই এনেকৈয়ে চেপি দিছোঁ ৰসটো মানে আগে উলিয়াই থোৱা নাই কাৰণে চেপি পিনে গোটেইটো দি দিছোঁ মই আধা ফাল নেমু দি দিছোঁ আৰু আধা থৈ দিছোঁ মই লাষ্টত দিবলৈ কাৰণে এতিয়া লৈছোঁ মই জালুক মই 2 চামুচ দিম কাৰণ যিহেতু মই পেপাৰ চিকেন বনাইছোঁ জালুকটো দিলে বেছি টেষ্ট হয় এতিয়া দিছোঁ মই পিঁয়াজ মই ডাঙৰ এটা দিছোঁ চাইজৰ বহুত ডাঙৰ পিঁয়াজ এটা দি দিছোঁ আপোনালোকে কম বেছিও কৰিব পাৰে একো ডাঙৰ কথা নহয় চ' মই পিঁয়াজটো দিলে মানে কাৰণ গ্ৰেভি নিচিনা এটা হয় যিহেতু মই ইয়াত তেল ইউজ নকৰোঁ একো তেল ইউজ নকৰোঁ আপোনালোকে ইচ্ছা কৰিলে কিন্তু ইউজ কৰিলে ভাল পাব মিঠাতেল বা যদি দি খাব বিচাৰে কিন্তু যিহেতু তেল নিদিলে বেছি ভাল হয় ইয়াৰ টেষ্টটো তেতিয়া বেলেগ হয় আৰু ইচ্ছা কৰিলে আপোনালোকে ইয়াত বাটাৰ ইউজ কৰিব পাৰে আৰু নহ'লে অইল ইউজ কৰিব পাৰে যোনসকলে ডাইট কৰি আছে এতিয়া ইয়াত দিছোঁ মই অকণমান 1 চামুচমানৰ হিচাপত কচুৰি মেথি কমকৈ দিব বহুতে বেয়াও পায় ইয়াৰ ফ্লেভাৰটো কিন্তু মোৰ ভাল লাগে চলিছোঁ এইটো দিলে টেষ্টটো আৰু বেছি হৈ যাব আপোনালোকে চাব আৰু মেইন লাষ্ট ইনগ্ৰিডিয়েণ্টছ হ'ল এইটো দৈটো মই ফেটি লৈছোঁ আপোনালোকে ফেটি ল'লে ভাল হয় দৈ মই 2 চামুচ দিছোঁ দৈটো আপোনালোকে কম বেছি কৰিব পাৰে আৰু জ্বলাটোও আপোনালোকে কম বেছি কৰিব পাৰে ইচ্ছা কৰিলে আপোনালোকে কিমানটো খায় জাল আৰু ইচ্ছা কৰিলে আপোনালোকে ৰঙা জলকীয়াও দিব পাৰে মানে গুড়ি জলকীয়াটোও দিব পাৰে কিন্তু মই নাই দিয়া হৈ গ'ল মই 2 চামুচৰ হিচাপত দৈ দিছোঁ এতিয়া মই গোটেইখিনি মিক্স কৰি ল'ম ভালদৰে মিক্স কৰি ল'ম আৰু মিক্স কৰি পিনে মই এইখিনি কমচে কম 10 মিনিটৰ কাৰণে ৰাখি থ'ম মেৰিনেট কৰি হৈ গ'ল এতিয়া মই এইখিনি ৰাখি দিম 10 মিনিটৰ কাৰণে এতিয়া মই লৈছোঁ পেন ননষ্টিক পেন হ'লে বেছি ভাল হয় কাৰণ যিহেতু মই তেল ইউজ কৰা নাই তো এনেকৈ শুকানকৈ দিছোঁ ইয়াত লৈছোঁ মই গোটা জালুক আৰু দিছোঁ লং 3টা দিছোঁ এনেই ফ্লেভাৰৰ কাৰণে তেতিয়া বহুত ভাল হয় আৰু এইখিনি মই এতিয়া অলপমান ৰোষ্ট কৰি ল'ম
হৈ গ'ল ৰোষ্ট কৰা আৰু এতিয়া মই ইয়াত দিম এয়া কাটি থোৱা নহৰু আদা মই সৰু সৰুকৈ কাটি লৈছোঁ টাইম নাই কাৰণে মই যেনে তেনে কাটি ল'লোঁ আৰু একেলগে দি দিছোঁ বেলেগ বেলেগকৈ দিব পাৰে কিন্তু একেলগে দি দিব হৈ যায় একেলগে মই দি দিছোঁ গোটেইখিনি এইখিনিও অলপমান চটে কৰি লওঁ এনেই আৰু অলপমান লৰাই দিম আৰু যাতে ইয়াৰ কেঁচা যোনটো গোন্ধটো সেইটো গ'লেই হ'ল আৰু আপোনালোকে দেখা পাইছে মই ইয়াত অকণমান তেল ব্যৱহাৰ কৰা নাই বা বাটাৰ ইউজ কৰা নাই বাটাৰ মই দিম বাৰু পিছত অকণমান কেনেকৈ বেটাহাতি খাব মই যদি খাওঁ মই একোৱেই নিদিওঁ মানে তেল বাটাৰ একো নিদিওঁ এনেকৈয়ে বনাওঁ চ' অকণমান ফ্লেভাৰটো আহিছে বহুত মানে ভাল গুণাইছে মানে সেই ৰ গোন্ধটো নাইকিয়া হ'লে হ'ল বছ আৰু তাৰপিছত মই ইয়াত দি দিম চিকেনখিনি হৈ গ'ল ধুনীয়াকৈ ইয়াৰ ফ্লেভাৰটো বহুত ধুনীয়া ওলাইছে এতিয়া মই চিকেনখিনি গোটেইখিনি ইয়াত ঢালি দিম হৈ গ'ল মই ভালকৈ লৰাই ল'লোঁ চবফালে আৰু এতিয়া মই ইয়াত দিম লাষ্টত পানী কাৰণ যিহেতু মই তেল নাই দিয়া আৰু আপোনালোকে একদম চিন্তা নকৰিব তেল নিদিলেও খাবলৈ বহুত টেষ্টি হয় ট্ৰাই কৰি চাব পাৰে আপোনালোকে আৰু এয়া মই যিখিনি মানে বাতিটোত মই মেৰিনেট কৰিছিলোঁ সেইখিনিতে মই পানী অলপমান মিক্স কৰি দি দিছোঁ যিহেতু সিজিব লাগিব চিকেনখিনি এতিয়া মই এইখিনি কমচে কম 10 মিনিটৰ কাৰণে ঢাকি ৰাখি দিম এতিয়া মই 10 মিনিটৰ কাৰণে এইখিনি ৰাখি দিম 10 মিনিট হৈ গ'ল আহক চাওঁ এতিয়াও পানীখিনি ভালকৈ শুকোৱা নাই আৰু অলপমান টাইম লাগিব আৰু মই এতিয়া দেখিছে মানে তেলটো অলৰেডি অলপমান ওলাই ব্ৰইলাৰ চিকেনৰ পৰা চ' তথাপিও মই বাটাৰ মই ½ টিস্পুন দি দিছোঁ এতিয়া ফ্লেভাৰটো ধুনীয়া হয় আৰু খাবলৈও ভাল হয় আপোনালোকে ইচ্ছা কৰিলে নিদিলেও হয় মই হ'লেতো নিদিওঁ কিন্তু এতিয়া বেটাহাতি খাবৰ কাৰণে অকণমান তেহেঁতক টেষ্টটো লাগে তো একেবাৰে নিদিলেও বেয়া লাগিব এতিয়া মই বাটাৰ অকণমান দি দিলোঁ আৰু মই এই পানীখিনি শুকোৱালৈকে ৰখিম আৰু বেছি পানী শুকুৱাবও নালাগে আপোনালোকে যদি ইচ্ছা কৰে ইমানটোকে ৰাখিব পাৰে কিন্তু মই যিহেতু দাইল বনাইছোঁ সেইকাৰণে মোক গ্ৰেভিটো ইমান নালাগে আৰু অলপমান মই শুকুৱাই দিম যদি আপোনালোকে ৰুটিৰ লগত খাব বিচাৰে বা এনেই খাব বিচাৰে এনেকৈও ভাল লাগে ইমানটো জোখত ৰাখিলেও হ'ল দেখা পাইছে আপোনালোকে অলপমান গ্ৰেভি নিচিনা হৈয়ে গ'ল কিন্তু মই আৰু অলপমান শুকুৱাই দিম তেতিয়া খাবলৈ ভাল লাগে আৰু 10 মিনিট নালাগে 5 মিনিট ৰাখিলেই হ'ব 5 মিনিটছ হৈ গ'ল এতিয়া চাওঁ ৱাও হৈ গ'ল অলমষ্ট মই ইমানটোতে ৰাখিম আৰু নুশুকাওঁ আৰু এনেও ৰাখি থৈ দিলে বহুত দেৰি গ্ৰেভিটো ঠিক হৈয়ে যায় আৰু এতিয়া মই লাষ্টৰ ফ্লেভাৰৰ কাৰণে এক্সট্ৰা ফ্লেভাৰৰ কাৰণে মই দিছোঁ আকৌ অলপমান জালুকটো আপোনালোকে সেইটোৱে কৈছোঁ কম বেছি এইটো আপোনালোকৰ কথা কিমান দিয়ে আৰু এতিয়া মই দিছোঁ নেমু সেই আধা পাল নেমু থৈছিলোঁ যে এতিয়া মই আকৌ ইয়াত চেপি দিম বাছ যাব এতিয়া মই ভালদৰে আকৌ এইখিনি মিক্স কৰি ল'ম আৰু লাষ্টত মই গাৰ্নিছ কৰিম অকণমান ধনিয়াটো আপোনালোকে দিবও পাৰে নিদিবও পাৰে হৈ গ'ল মিক্স কৰি ল'ম হৈ গ'ল এতিয়া মই গেছ অফ কৰি দিম লাষ্টত মই ধনিয়া অলপমান দি দিছোঁ ধনিয়াটো আপোনালোকে অপশ্যনেল হয় একো ডাঙৰ কথা নহয় মই আছে কাৰণে দি দিছোঁ নাথাকিলে নিদিলেও হয় আৰু কচুৰি মেথিটো অপশ্যনেল হয় আপোনালোকে কিন্তু দিলে বেছি টেষ্ট হয় মই সেইটো কাৰণে মই দিছোঁ So here is my oil free lemon chicken ready আৰু আপোনালোকেও ট্ৰাই কৰি চাব পাৰে ঘৰত এইটো বহুত টেষ্টি লাগে খাই মই এতিয়া খাই নেদেখাওঁ বাৰু অলৰেডি মোৰ ভোক লাগি আছে চ' মোক কমেণ্ট ছেকশ্যনত জনাব নাপাহৰিব আজি এই ৰেচিপিটো কেনেকুৱা পালে চ' যাওঁ আগে মই ভাত খাই লওঁগৈ আৰু মই ব্লগটো ইয়াতে সামৰোঁ বুলি ভাবিছোঁ আৰু লগতে আপোনালোকক আৰু যদি ডাইট টিপছ লাগে বা আপোনালোকৰ এনেকুৱা বিউটি টিপছ লাগে বা মেকআপ লাগে কি লাগে আপোনালোকে মোক জনাব কমেণ্ট ছেকশ্যনত আৰু ৱেইট লছ জাৰ্নিৰ ওপৰত মই এনেকুৱা আৰু ধুনীয়া ধুনীয়া ৰেচিপি হওক বা কেনেকৈ মই খিনালোঁ সেইবোৰ যদি আপোনালোকৰ জানিবলৈ মন আছে তেন্তে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে বেল আইকনটো দবাই দিব যাতে মোৰ নতুন নতুন নটিফিকেশ্যন আপোনালোকে পাই থাকিব আৰু মই ভাত একদম নাখাওঁ সঁচা কথা কৈছোঁ মই অকল প্ৰটিন ডাইট কৰি আছোঁ নন ভেজ কৰি আছোঁ চ' মই সেইকাৰণে কমপ্লিট আপোনালোকক পিছত দেখাম ভালকৈ মই কেলৈ কি এতিয়াও কমপ্লিট ৰিজাল্ট পোৱা নাই চ' সেইকাৰণে মই ভালকৈ হ'লে ভাল হয় বাট ইমানখিনি যে কমিছে সেইটো মোৰ কাৰণে বহুত আৰু আগৰখিনিতো গম পায় আগৰ মই যিখিনি ডাইটিং কৰিছোঁ সেইটো বহুত বেলেগ আছিলে আৰু এতিয়া যোনটো কৰিছোঁ সেইটো বহুত বেলেগ চ' আজিলৈ আহোঁ ষ্টে হেল্ডি অলৱেজ কিপ স্মাইলিং বাই বাই লাভ ইউ অল